এটা বিষয় লৈ কথা পাতিব বিচাৰিছোঁ, সেয়া হ'ল ভেলেণ্টাইন ডে'। ভেলেণ্টাইন ডে' দেখিছোঁ বহুত টটকা দিছে, কিবা দিছে, কিন্তু ভেলেণ্টাইন ডে' সঁচাকৈ প্ৰেমৰ দিন হিচাপে আমি ভেলেণ্টাইন ডে'টোৱে চেলিব্ৰেট কৰা উচিত নেকি? মোৰ বোধেৰে সকলোৰে দৃষ্টিভংগীৰে চাব গ'লে প্ৰেমক উদযাপন কৰিবলৈ সকলোৰে কাৰণে হয়তো বিশেষ এটা দিনৰ প্ৰয়োজন নহ'বও পাৰে। প্ৰেম সকলোৰে কাৰণে বেলেগ বেলেগ এটা ডেফিনেশ্যন লৈ আহে ন। গতিকে যদি আমি সনাতন ধৰ্ম হিচাপে চাওঁ, বা আমি যদি প্ৰেমৰ দিন আমাৰ হিন্দু সভ্যতাত কিবা আছে নেকি যে আমি 14 ফেব্ৰুৱাৰীটোৱে ভেলেণ্টাইন ডে' হিচাপে পালন কৰিব, সেইদিনাখন কৰিলেহে আমাৰ প্ৰেম জীয়াই থাকিব? তেনেকুৱা নহয়। আমি সনাতনীসকলে বা হিন্দু ধৰ্ম মতে আমাৰো এটা বিশেষ প্ৰেমৰ দিন আছে, আৰু সেয়া সমাগত, মানে অহাকালিলৈ, যিটো আমাৰ বসন্ত পঞ্চমী তিথি, মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিটোক বসন্ত পঞ্চমী তিথি বুলি কোৱা হয়। আৰু এই দিনাখন মা সৰস্বতীৰ পূজা কৰা হয়। জ্ঞানৰ দেৱী, বিদ্যাৰ দেৱী। আমি বিভিন্ন ধৰণৰ স্কুল কলেজত আমি জ্ঞান লাভৰ কাৰণে পূজা কৰোঁ। মা সৰস্বতীৰ পূজাটো একচুৱেলি আমি অকল মানে পঢ়া শুনাখিনিয়ে নহয়, আমি জীৱনত সকলোৱে পূজা কৰাটো উচিত, যাতে আমাৰ জ্ঞানবোধটো থাকে, যাতে আমাৰ জীৱনত আমি সঠিক ৰাস্তাত চলিবলৈ এটা নিজৰ জ্ঞান থাকে। দ্বিতীয়তে, এই দিনটোতে কামদেৱ আৰু ৰতি, যি আমাৰ মানে যিটো আমাৰ হিন্দু সংস্কৃতিত আমাৰ দেৱ দেৱীৰ ভিতৰত প্ৰেমৰ দেৱ দেৱী বুলি যদি কোৱা হয়, কামদেৱ আৰু ৰতি, এইসকলৰ পূজা কৰা হয়, এই দুগৰাকীৰ পূজা কৰা হয় এই বসন্ত পঞ্চমী তিথিতে। সেইটো কাৰণে হিন্দু সভ্যতাত বা হিন্দু মাইথলজিত বা আমাৰ সংস্কৃতিত যদি প্ৰেমৰ দিন বুলি কোৱা হয়, সেয়া দিন হিচাপে নহয়, তিথি হিচাপে হয়। আৰু সেই তিথিটো হ'ল মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী, যিদিনা সৰস্বতী পূজা কৰা হয়, সেইদিনাখন একচুৱেলি প্ৰেমৰ দিন হয়। সেইদিনাখনেই হয় কামদেৱ আৰু ৰতিৰ পূজা কৰা হয়। আৰু আমি জানোৱেই যে কামদেৱ আৰু ৰতি এনেকুৱা দেৱ দেৱী হয়, যিয়ে প্ৰেমক বচাবলৈ বা প্ৰেমৰ দেৱতা বুলি জনা যায়। আৰু তেওঁ বিভিন্ন সময়ত ইভেন বেলেগৰ প্ৰেম বচাবলৈও মা পাৰ্বতীৰ প্ৰতি মহাদেৱক আকৃষ্ট কৰাবলৈ তেওঁ ভস্মীভূত হ'ব লগা হৈছিল। তাৰমানে ভাবকচোন আপুনি, কামদেৱ আৰু ৰতিয়ে প্ৰেম বচাবলৈ নিজৰ জীৱনকো ছেক্ৰিফাইচ কৰিছিলে। গতিকে সেই দিনটো, সেই তিথিটো প্ৰেমৰ তিথি হিচাপে আমি সকলোৱে উদযাপন কৰিব পাৰোঁ। আৰু টিপছ হিচাপে বা টোটকা হিচাপে কৈছোঁ, এই দিনটোত হাজবেণ্ড ৱাইফে নিজৰ ৰিলেশ্যনশ্বিপটোত বেছি ষ্ট্ৰং কৰিবলৈ ইজনে সিজনক গিফ্ট কৰিব পাৰে। হাজবেণ্ডে নিজৰ ৱাইফক সিন্দুৰ বা শৃংগাৰৰ সামগ্ৰী গিফ্ট কৰিব পাৰে। ৱাইফে নিজৰ হাজবেণ্ডক পাৰফিউম বা অন্য কিবা সামগ্ৰী গিফ্ট কৰিব পাৰে। আৰু যিসকল ৰিলেশ্যনশ্বিপত আছে, প্ৰেমৰ সম্পৰ্কৰে জড়িত, তেওঁলোকে ইজনে সিজনক গিফ্ট কৰিব পাৰে, কিন্তু পাৰফিউম গিফ্ট নকৰিব, আৰু যিকোনো ধৰণৰ ক'লা সামগ্ৰী গিফ্ট নকৰিব। ক'লা বস্ত্ৰই হওক, ক'লা ৰঙৰ কিবা শ্ব'পিচ হওক, ক'লা সামগ্ৰী একো গিফ্ট নকৰিব। গতিকে ভেলেণ্টাইন ডে' বুলি নহয়, আমাৰো এটা প্ৰেমৰ দিন আছে, সেয়া হ'ল বসন্ত পঞ্চমী তিথিটো, যিটোত সৰস্বতী পূজা কৰা হয় আৰু যিটোত কামদেৱ আৰু ৰতিৰ পূজা কৰা হয়। গতিকে এই দিনটোকো আমি, দিনটো নহয়, এই বিশেষ এই তিথিটোক আমি প্ৰেমৰ তিথি হিচাপে সনাতনীসকলে পালিব পাৰোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব। ধন্যবাদ।